হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি আকৌ আপোনালোকৰ লগত এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে কচুটোৰ ৰেচিপি। এইটো ৰেচিপিটো বহুত ইজি হয় আৰু খুবেই টেষ্টি হয়। ইয়াতে মই কচুথোকেইটা সৰু সৰুকৈ কাটি কিনি আৰু কুকাৰত দিছোঁ। তাৰ পাছতে মই লগতে কণ বিলাহী কেইটামান লগাই দিছোঁ ইয়াতে। আৰু এতিয়া নিমখ হালধি দি কিনি পানী এবাটিমানৰ জোখৰ সমান দি কিনি মই কুকাৰত 4-5টা হুইচেল দিব দিম। আৰু এতিয়া আমাৰ কচুটো বইল কৰা হৈ গ'ল। চাওঁ ভালকৈ সিজিলে আৰু তাৰ পাছত মই এইটো এতিয়া বনাব আৰম্ভ কৰিম। আৰু ইয়াতে মই কেৰাহীত তেল অলপ দি লৈছোঁ আৰু লগতে খুন্দি থোৱা নহৰু কেইটামান দিছোঁ। আৰু এতিয়া অলপমান ভাজি ল'ম এইটো এনেকৈ। তাৰ পাছতে ইয়াতে মই দিম কচু, বইল কৰা কচুটো। আৰু মই ইয়াতে দি দিম এতিয়া নামচিং। কচুত নামচিং দিলেই খুব টেষ্টি হয়, খাবলৈ বহুত সোৱাদ হয়। সেইটো কাৰণে মই ইয়াত নামচিং দিছোঁ। আপোনালোকে শুকান মাছো দিব পাৰে। আৰু এতিয়া ঢাকি কিনি মিডিয়াম ফ্লেমত সিজাই ল'ম 10 মিনিটৰ কাৰণে। এয়া চাওক আমাৰ 10 মিনিটৰ পাছত কচুকেইটা ভালকৈ গলিব আৰম্ভ কৰিছে আৰু পানীকেইটাও কমি আহিছে। আৰু ইয়াতে মই লগাই দিম খুন্দি থোৱা আদা, নহৰু আৰু জলকীয়া। সেইটো দি কিনি আৰু তাৰ পাছত লগতে দি দিম এতিয়া জালুকৰ গুড়ি 1 চামুচ। এইটো জালুকৰ গুড়ি দিব লাগে ইয়াত। কচুটোত জালুকৰ গুড়িটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো বহুত ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্টছ হয়। এইটো লগাব লাগে। এইটো লগালে বেছি টেষ্টি হয়। আৰু এতিয়া ঢাকি কিনি আকৌ সিজাই ল'ম। এয়া চাওক আমাৰ অলমষ্ট হৈ গৈছে আৰু কচুটো। আৰু পানীটো অলপমান মই কমাম, বেছি পানী হ'লে খাব বেয়া নামচিঙত। এয়া চাওক আমাৰ কচুটো অলমষ্ট হৈ গৈছে আৰু সিজি গৈছে, গলি গৈছে। যেন কচু নিচিনা নালাগে, যে মাটিমাহৰ চব্জি নিচিনা লাগে। চাওক ভালকৈ চাওক। ৰ'ব আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু ইয়াতে মই শেষৰ ফালে অলপমান কেঁচা জলকীয়া দিম, কাৰণ শেষৰ ফালে অলপমান কেঁচা জলকীয়াটো দিলে মানে ফ্লেভাৰটো ভাল হয়। সেইটো কাৰণে মই ইয়াতে কেঁচা জলকীয়া কাটি লোৱা দিম এটামান। আৰু এতিয়া ভালকৈ মিহলাই কিনি আকৌ 5 মিনিটৰ কাৰণে এনেকৈ অলপমান সিজাই ল'ম। আৰু অলপ পানীটো যাতে কমি যাবলৈ আৰু ঢাকি কিনি সিজাই ল'ম এতিয়া 5 মিনিটৰ কাৰণে। এয়া চাওক 5 মিনিটৰ পাছত আমাৰ হৈ গৈছে। আৰু এয়া আমাৰ কচুটো হৈ গৈছে আৰু সিজিলে চাওক, ওচৰৰ পৰা দেখাই দি আছোঁ। এইটো আমাৰ কচুটো ৰেডি। এয়া আমাৰ কচুৰ চব্জি ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে। আৰু গোন্ধটো ক'ব নালাগে যে ইমান ধুনীয়া গোন্ধ। নামচিঙৰ যেনেকুৱা ইমান ধুনীয়া গোন্ধ ওলায়। যদি আপোনালোকে বনাই খাই পাইছোঁ, আপোনালোকে বনাই খাই পোৱাজন জানিব বাৰু কেনেকুৱা গোন্ধ হয়। ইমান ধুনীয়া হয় আৰু খুবেই খাবলৈ টেষ্টি হয়। আৰু এয়া
আমাৰ টেষ্টি কচুটোৰ চব্জি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব। তেন্তে আজিলৈকে বাই বাই।